নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক নিয়োগ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আমি এই চেনেলটোত অসমৰ সকলোবিলাক নিয়োগ সম্পৰ্কীয় আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ আপোনালোকলৈ আগবঢ়াই যাম। সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আসাম চেনেলটি ছাবস্ক্ৰাইব কৰি লওক। বলক আজিৰ নিয়োগ বাতৰিটো চাই লওঁ। আজি বৰ্তমান SSCৰ অধীনত ভালেকেইটা পদৰ আবেদন গ্ৰহণ কৰি থকা হৈছে। বলক আমি এই পদবিলাক আৰু অন্যান্য দৰমহা এইবিলাক চাই লওঁ বলক। প্ৰথম পদটিৰ নাম হৈছে চাব ইন্সপেক্টৰ GD NCAPF। আৰু ইয়াৰ দৰমহা হৈছে 35,400 টকাৰ পৰা 1,12,400 টকালৈকে। আৰু দ্বিতীয় পদটিৰ নাম হৈছে চাব ইন্সপেক্টৰ এক্সিকিউটিভ মেল ফিমেল ইন দিল্লী পুলিচ। আৰু এই পদকেইটাৰ দৰমহা হৈছে 35,400 টকাৰ পৰা 1,12,400 টকালৈকে। আৰু তৃতীয় পদটিৰ নাম হৈছে এছিষ্টেণ্ট চাব ইন্সপেক্টৰ এক্সিকিউটিভ ইন CISF। আৰু ইয়াৰ দৰমহা হৈছে 29,200 টকাৰ পৰা 92,300 টকালৈকে। আৰু বয়স, এই পদকেইটাৰ কাৰণে বয়স বিচাৰিছে 20 বছৰৰ পৰা 25 বছৰ বয়সলৈকে। আৰু বয়সৰ ৰেহাই ক্ষেত্ৰত এনেধৰণৰ ST/SCৰ কাৰণে 5 বছৰ ৰেহাই দিয়া হৈছে, OBCৰ কাৰণে 3 বছৰ ৰেহাই দিয়া হৈছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন, এই পদকেইটাৰ কাৰণে শিক্ষাগত অৰ্হতা এনেধৰণৰ এই পদকেইটাৰ কাৰণে কেণ্ডিডেটজন স্নাতক হ'ব লাগিব এখন ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা। আৰু চাব ইন্সপেক্টৰ দিল্লী পুলিচৰ কাৰণে দিল্লী পুলিচ এই পদকেইটাৰ কাৰণে মেল কেণ্ডিডেটৰ এখন LMV ড্ৰাইভিং লাইচেন্স থাকিব লাগিব, মটৰচাইকেল আৰু কাৰৰ। আৰু আবেদন কেনেকৈ কৰিব? আবেদন যিহেতু অনলাইন যোগে চলি আছে, সেইকাৰণে আপোনালোকে www.ssc.nic.in গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আবেদন মাচুল হৈছে এই পদটোৰ কাৰণে 100 টকা। আৰু এই আবেদন মাচুল আপোনালোকে অনলাইন আৰু অফলাইন দুয়োভাগে কৰিব পাৰিব। অনলাইনত আপোনালোকে ভীম, UPI, নেট বেংকিং আৰু ভিছা, মাষ্টাৰ কাৰ্ড, মেষ্ট্ৰ কাৰ্ড, ৰুপে, ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ যোগে কৰিব পাৰিব। আৰু অফলাইনত আপোনালোকে SBI চালান যোগে এই পদকেইটাৰ কাৰণে আপোনালোকে ফিজ জমা দিব পাৰিব। আৰু ওমেন কেণ্ডিডেট আৰু SC, ST আৰু EX ছাৰ্ভিচমেনৰ কাৰণে এই আবেদনৰ মাচুল ৰেহাই দিয়া হৈছে। আৰু আবেদন গ্ৰহণ কৰি থকা হৈছে 17 তাৰিখ 9 মাহ 2019 চনৰ পৰা। আৰু আবেদন গ্ৰহণৰ অন্তিম তাৰিখ হৈছে 16 তাৰিখ 10 মাহ 2019 চন। আৰু কম্পিউটাৰ বেছড এক্সামিনেশ্যন হ'ব 11 তাৰিখ 12 মাহ 2019 চনৰ পৰা 13 তাৰিখ 12 মাহ 2019 চনলৈকে। তেনেহ'লে বন্ধু-বান্ধৱীসকল, যদি আপোনালোক এই পদকেইটাৰ কাৰণে ইচ্ছুক আৰু যোগ্য হয়, তেনেহ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে অতি সোনকালে আবেদন কৰি লওক। যিহেতু এই পদকেইটাৰ বাবে আবেদন লৈ থকা হৈছে ssc.nic.in। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিলৈ বিদায় মাগিছোঁ। সকলোবিলাক নিয়োগ সম্পৰ্কীয় আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ এনেদৰে আমি আগবঢ়াই যাম। সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিউজ আসাম চেনেলটি ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।